নমস্কাৰ। আমি আজি ঢেকিয়াজুলি অঞ্চলৰ অন্তৰ্গত চপাই টি বাগান মানে চাহ বাগিচাৰ এটি ঠাইত আছোঁ আৰু এই ঠাইখিনি হ'ল মোৰ এখন স্কুল। ইয়াত এখন সংগীত বিদ্যালয় আছে আৰু ইয়াতে কেইজনমান ছাত্ৰ। লগতে আজি এটি শুভ সংবাদ মই আপোনালোকক দিব ইচ্ছা কৰিছোঁ। মোৰ খুব ইচ্ছা গৈছে, বৰ হেঁপাহ হৈছে। এই স্কুলখনৰ গুৰি ধৰোঁতা মোৰ সংগীতৰ ছাত্ৰী ভানু তাঁতী। তেওঁৰ মাধ্যমেৰে স্কুলখন ইয়াত এষ্টাব্লিছ হৈছে। সকলোতকৈ ভাল কথা, তেওঁৰ দুটি সন্তান, তেওঁৰ স্বামী এয়া সন্তোষ। তেওঁ বহু পৰিশ্ৰম, তেওঁ দিনটো চাহ বাগিচাত তেওঁৰ কৰ্তব্য কৰাৰ পিছত আকৌ অন্য ধৰণৰ ব্যৱসায়টো লিপ্ত হয় আৰু তেওঁলোক দুজনৰ এই সংস্কাৰেৰে যি দুটি সন্তান, এইজন ল'ৰা আৰু এইজনী ছোৱালী, এওঁলোকক ইমান সুন্দৰ সংস্কাৰ আৰু মানে শিক্ষাৰ্থী হিচাপে মানে সজাগতা কৰি তুলিছিলে আৰু তাৰ ফলস্বৰূপে আজি তেওঁলোকে এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিব সক্ষম হৈছে। আমি সদায় ভাবিছোঁ ভিতৰুৱা অঞ্চল, পিছপৰা অঞ্চল বুলি ভাবোঁ, কিন্তু আচলতে সেনেকৈ ভাবিব নালাগে। এইবিলাক আজিৰ দিনত কোনো ভিতৰুৱা অঞ্চল, পিছপৰা অঞ্চল নাই। যদি পৰিয়ালৰ সংস্কাৰ থাকে, মাক দেউতাকৰ সংস্কাৰ থাকে, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ ভাল নোহোৱাৰ কোনো কাৰণ নাই। এই ল'ৰাটো নামটো ক'ব বাবা? ৰুদ্ৰ কুমাৰ। গৌৰৱৰ কথা, আমাৰ অসমৰ এখন সকলোৱে সৰ্বজন বিদিত উচ্চমানৰ কলেজ দৰং মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত 5টি লেটাৰ লৈ কিমান পাৰ্চেণ্টেজ পাব? 85.2 বাণিজ্য শাখাত সুখ্যাতিৰে পাছ কৰিছে এইবাৰ। গতিকে কম ভাল কথা নহয়নে আমাৰ কাৰণে? এনেকুৱা অঞ্চলত, এনেকুৱা এটা পৰিৱেশত তেওঁ বহু কষ্ট কৰি তেওঁৰ মা দেউতাৰ এই যিটো হেঁপাহ, মা দেউতাৰ যিটো তেওঁলোকৰ প্ৰতি থকা কৰ্তব্যৰ প্ৰতি যিটো তেওঁ যিমানখিনি চেষ্টা কৰিছিল সাফল্য কৰিবলৈ, এইটো সকলোতকৈ গৌৰৱ কথা। লগতে এজনী ছোৱালী, তেওঁ ইতিমধ্যে এই দেওনা পাৰ হ'ল, সুখ্যাতিৰে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী পাৰ হৈছে। এতিয়া তেওঁ কি পঢ়ি আছে আমাৰ? M.Com। তেওঁ বাণিজ্য শাখাত M.Com কৰি আছে। গতিকে আজি এই সুন্দৰ সুযোগত মইনো তেওঁক দিব পৰা কি আছে? একো নাই, মই আশীৰ্বাদ। কেৱল মোৰ বৰ ভাল লাগিছে যে মোৰ ছাত্ৰীগৰাকীৰ সন্তানে আজি ইমান এটা ভাল ৰিজাল্ট কৰিছে। মোৰ বিৰাট ভাল লাগি আছে। আৰু এখনি অসমীয়া আমাৰ সকলোতকৈ সন্মানী বস্তু আমাৰ গামোচা এখন মই তেওঁক মোৰ ফালৰ পৰা আদৰণি জনাইছোঁ। আগবাঢ়ি যাওক, এই অঞ্চলৰ সুনাম কঢ়িয়াই আনক। আৰু লগতে মোৰ এই দুজন ছাত্ৰ, সংগীতৰ ছাত্ৰ, এই সকলোৱে মিলি আমি তেওঁক আজি সম্বৰ্ধনাৰ অনুষ্ঠানটো জনালোঁ। আৰু লগতে এটা কথা কওঁ, এই কেমেৰা কৰি আছে মোৰ আৰু এজন ছাত্ৰ, কি আছিল নাম বাবু? সঞ্জয় ৰজকে মানে কেমেৰা কৰি আছে, তেওঁক দেখাব নোৱাৰিলোঁ। যি নহওক, আগলৈ আপোনালোকে এই ল'ৰাজনক, এই পৰিয়ালটোক আশীৰ্বাদ কৰিব, যাতে তেওঁলোকে এই অঞ্চলৰ পৰা এটা সুনাম কঢ়িয়াই আনি এই সকলো মানুহৰ ওচৰত প্ৰভাৱ পেলাব পাৰে যে শিক্ষা আৰু সংস্কৃতিয়ে মানুহক কিমানখিনি আগবঢ়াই নিব পাৰে। ধন্যবাদ, নমস্কাৰ।